ৱেলকাম টু ওৱান টাৰ্গেট। সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কাৰ কাৰণে? আজিৰ ভিডিঅ'টো যিসকলে টেটৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, প্ৰস্তুতি চলাই আছে, ছ'চিয়েল চায়েন্স আৰ্টছৰ টিচাৰসকলৰ কাৰণে আজিৰ ভিডিঅ'টো। আজি আমি একদম সহজ প্ৰাথমিক পৰ্যায়ৰ ৰাজনীতি বিজ্ঞানৰ কেইটিমান MCQ লৈছোঁ। আমি এইবিলাক আলোচনা কৰিম আজি। আপোনালোকে কিমানটা কৰিব পাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব। আহকচোন আমি আগবাঢ়ি যাওঁ ভিডিঅ'টোলৈ। প্ৰথম প্ৰশ্ন, ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত হৈছিল? একদম সহজ প্ৰশ্ন, কিন্তু জৰুৰীও, খুব ইম্পৰ্টেণ্ট। ক, অপশ্যনবিলাক চাব। ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত হৈছিল? ক, 15 আগষ্ট 1947 চন। খ, 26 নৱেম্বৰ 1949। গ, 26 জানুৱাৰী 1950। ঘ, 2 অক্টোবৰ 1949। শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ 1949, 26 নৱেম্বৰ। 15 আগষ্টত ভাৰত স্বাধীন হৈছিল, তেতিয়া আমাৰ সংবিধান বনোৱাই নাছিল। তাৰপিছতে সংবিধান বনোৱাৰ কাম আৰম্ভ হ'ল। আৰু 26 জানুৱাৰী 1950 চনত গণতান্ত্ৰিক দিৱস তেতিয়াৰ পৰা পালন কৰা হয়, কাৰণ তেতিয়াৰ পৰা আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। আৰু 26 নৱেম্বৰ 1949 চনত সংবিধানখন গৃহীত হৈছিল। 2 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানে নাগৰিকক কেইটা মৌলিক অধিকাৰ প্ৰদান কৰিছে? ক, 11টা। খ, 7টা। গ, 6টা। ঘ, 10টা। শুদ্ধ উত্তৰ 6টা। চাওক, 11টা আমাৰ মৌলিক কৰ্তব্য, ফাণ্ডামেণ্টেল ডিউটিজ, আৰু 7টা আমাৰ প্ৰথমতে আছিল মৌলিক অধিকাৰ, কিন্তু 44তম সংবিধান সংশোধনী আইনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো নোহোৱা কৰি দিছে, ডিলিট কৰিছে, আৰু তেতিয়াৰ পৰা আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ হ'ল 6টা। মই তলত লিখি দিছোঁ, অৰিজিনেলি দ্য কনষ্টিটিউশ্যন প্ৰভাইডেড 7 ফাণ্ডামেণ্টেল ৰাইটছ, বাট আফটাৰ 44th Constitutional Amendment Act 1978, it has become 6 only, as a right to property was deleted from the list of fundamental rights. 3, তলৰ কোনটো মৌলিক অধিকাৰ নহয়? এইমাত্ৰ আলোচনা কৰিলোঁ, সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ ভিতৰত নপৰে। বাকী 3টা আমাৰ মৌলিক অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সমতাৰ অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। ক, খ, ঘ, এই অপশ্যন 3টা আমাৰ মৌলিক অধিকাৰ হয়, ক নম্বৰটো নহয়। 4 নম্বৰ প্ৰশ্ন, সংবিধানৰ 15 নং অনুচ্ছেদ আৰ্টিকল 15 কিহৰ লগত জড়িত? দেশৰ পৰা অস্পৃশ্যতা দূৰ কৰা। খ, শিক্ষাৰ অধিকাৰ। গ, সকলো নাগৰিককে সমান সুযোগ সুবিধা প্ৰদান। ঘ, যিকোনো নাগৰিকৰ বিৰুদ্ধে ধৰ্ম, জাতি, বৰ্ণ, শ্ৰেণী, লিংগ, জন্মৰ ঠাই বা ইয়াৰ যিকোনো এটাৰ ভিত্তিত বৈষম্যতা ৰোধ কৰা। শুদ্ধ উত্তৰ ঘ, মানে ধৰ্ম, জাতি, বৰ্ণ, লিংগ, শ্ৰেণী, জন্মৰ ঠাই ইয়াৰ ভিত্তিত হ'ব পৰা ডিছক্ৰিমিনেশ্যন ৰোধ কৰাটো হৈছে 15 নং অনুচ্ছেদৰ উদ্দেশ্য। আৰ্টিকল 15 এখন চিনেমাও আহিছিল, গতিকে কুৱেশ্যনটো ট্ৰেণ্ডিঙত আছে, আহি যাব পাৰে। 5 নম্বৰ, শিক্ষাৰ অধিকাৰৰ লগত কোনটো অনুচ্ছেদ জড়িত? যিহেতু আমি শিক্ষকৰ পৰীক্ষাত অৱতীৰ্ণ হ'ম টেটত, গতিকে শিক্ষাৰ অধিকাৰৰ লগত যিকোনো অনুচ্ছেদ বা আইনৰ কথা আহিব পাৰে, আৰু আমি এইটো জানি থোৱা ভাল। শুদ্ধ উত্তৰ কি হ'ব? অনুচ্ছেদ 15, এইটোতো নহয়, এইমাত্ৰ চালোঁ, তাতে বৈষম্যতা ডিছক্ৰিমিনেশ্যনৰ এগেইনষ্টত ডিছক্ৰিমিনেশ্যন ৰোধৰ বিষয়ে লিখা আছে। আৰু আৰ্টিকল 19 ফ্ৰীডম অফ এক্সপ্ৰেছনৰ লগত জড়িত, বাক স্বাধীনতা। তাৰপিছত ঘ নম্বৰ আছে 17, এইটো অস্পৃশ্যতা দূৰীকৰণৰ ওপৰত আছে, অনুচ্ছেদ 17টো। শুদ্ধ উত্তৰ খ, অনুচ্ছেদ 21ৰ ক, আৰ্টিকল 21A, এইটো শিক্ষাৰ অধিকাৰৰ লগত জড়িত। 6 নম্বৰ কুৱেশ্যন, কোনটো সংশোধনী আইনৰ জৰিয়তে শিক্ষাক মৌলিক অধিকাৰ বুলি গণ্য কৰা হৈছে? ক নম্বৰ অপশ্যন, 42তম সংশোধনী আইন 1976। খ, 46তম সংশোধনী আইন 1978। ঘ, 86তম সংশোধনী আইন
2002, ঘ 92তম সংশোধনী আইন 2003। শুদ্ধ উত্তৰ হ'ব গ 86তম সংশোধনী আইন 2002। 7 নম্বৰ শিক্ষাৰ অধিকাৰ আইন ৰাইট টু এডুকেশ্যন এক্ট 2009 অসমত কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? অসমত RT 2009 কাৰ্যকৰী কৰা হৈছিল 7 জুলাই 2011। 8 নম্বৰ ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যসমূহ কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছে? ক 1949 চনত, খ 1950 চনত, গ 1976 চনত, খ 1974 চনত। শুদ্ধ উত্তৰ হ'ব গ 1976। প্ৰথমতে ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যসমূহৰ বিষয়ে একো উল্লেখ নাছিল, কিন্তু চৰণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যন মতে 1976 চনত এইবিলাক ভাৰতৰ সংবিধানত যোগ দিয়া হয় মৌলিক কৰ্তব্যসমূহ। সংবিধান সংশোধনী প্ৰক্ৰিয়াৰ বিষয়ে কোনটো অনুচ্ছেদত উল্লেখ আছে? ক 358 নং, 358, খ 368 নম্বৰ, গ 15 নম্বৰ অনুচ্ছেদ, ঘ 19 নম্বৰ অনুচ্ছেদ। 15 নম্বৰ পালোঁ, 19 নম্বৰ কৈছোঁ এবাৰ। আৰু 358টো হৈছে ইমাৰ্জেঞ্চি প্ৰভিশ্যনৰ বিষয়ে উল্লেখিত আৰ্টিকল, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ 368। 368ত সংবিধান সংশোধনী আইনৰ প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ আছে। 10 নম্বৰ বাক স্বাধীনতাৰ লগত কোনটো অনুচ্ছেদ জড়িত? অলৰেডি দুবাৰমান মই ক'লোৱে। শুদ্ধ উত্তৰ হ'ব ঘ অনুচ্ছেদ 19। ধন্যবাদ সকলোকে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব চেনেলটো।